ওয়েলকাম টু মাই চ্যানেল স্টাডি ইন আসাম SIA। প্রিয় বন্ধু বান্ধৱী তথা আমাৰ ভিউৱাৰসকল, কালি মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ। তাতে মই আপোনালোকক কৈছোঁ যে 2-1 দিনৰ ভিতৰতে SLRC ফালৰ পৰা এটা নোটিছ জাৰি কৰিব। চাওক, ইতিমধ্যে আপোনালোকে হয়তো প্ৰত্যেকেই নোটিছটো পাইছে আৰু তাত উল্লেখ কৰা আছে যে জানুৱাৰী 5 তাৰিখৰ পৰা আপোনালোকৰ ভাইভাৰ শিডিউলবিলাক আৰম্ভ হৈ যাব। তো আজি এই ভিডিঅ'টো মই এই কাৰণেই ক্ৰিয়েট কৰিছোঁ যে যিসকল মোৰ ভিউৱাৰ্ছে 8 লেভেল এক্সামত পাছ কৰিছে সেইসকল বন্ধু বান্ধৱীৰ কাৰণে। চাওক, ইয়াত কি কি ডকুমেণ্টছ লৈ যাব লাগিব সেইখিনি আপোনালোকে বিভিন্ন ইউটিউব চেনেলৰ পৰা গমেই পাইছে আৰু ইয়াত উল্লেখ কৰা আছে। কিন্তু মই ইমানবিলাক ডকুমেণ্টছৰ বিষয়ে ইয়াতে বিতংভাৱে নকওঁ। মই এটাই মাত্ৰ ডকুমেণ্টছৰ কথা ক'ম। সেই ডকুমেণ্টটো হৈছে যে 8 পাছৰ ডকুমেণ্টছ লাগিব নে নালাগে, এইটো কম্পালচাৰী হয়নে নহয়। আৰু এইটো লৈ বহুত আমাৰ ভিউৱাৰ্ছে এটা খোকোজাত পৰি গৈছে। চাওক মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, যিসকল বন্ধু বান্ধৱীয়ে অনলি 8 পাছ কৰিছে বা 9 পাছ কৰি তেওঁলোকে এই ইণ্টাৰভিউটোত পাছ কৰিছে, সেইসকল কেণ্ডিডেটৰ কাৰণেহে এই 8 পাছৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটখন লাগিব, সেইটো কম্পালচাৰী। কিন্তু যিসকল বন্ধু বান্ধৱীয়ে আমাৰ অলৰেডি HS বা মেট্ৰিক পাছ কৰিছে, SSLC, তেওঁলোকৰ কাৰণে এইটো মেণ্ডেটাৰী নহয়, এইটো কম্পালচাৰী নহয়। তেওঁলোকৰ থাকিলে লৈ যাব, ভাল কথা। কিন্তু তেওঁলোকে যে ল'বই লাগিব তেনেকুৱা কোনো কথা নাই। তো মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে কিমানজন বন্ধু বান্ধৱীৰ এই 8 পাছৰ চাৰ্টিফিকেট আছে, চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট, এইটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। চ' আজি আৰু বিশেষ ক'বলগীয়া নাই। এইখিনি এনেকুৱা নতুন নতুন বিভিন্ন ধৰণৰ বা বাতৰি পাবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল ন'টিফিকেশ্যন ক্লিক কৰিব ল'ব। থেংকছ।